অলপ আগতে ভিডিঅ' এটা চালোঁ। ভিডিঅ'টোত দেখিলোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই 15 আগষ্টৰ নিশা ৰাতি 12টাৰ পৰা গধূলি 5টালৈ বন্ধ দিছিল। এতিয়া কথা হ'ল যে মই এজন ভূমিপুত্ৰ ল'ৰা, মই আপোনাৰ কথা মানিম জানো? 15 আগষ্টৰ দিনাখন বন্ধ মানিম? কিয় মানিম? আপুনি এজন জংঘলত লুকাই থকা জন্তু হয়, বুজিছে? ময়ো এজন ভূমিপুত্ৰ, আপোনাৰ কথা কিয় শুনিমহে? কত ডেকা ল'ৰা, কিমান ডেকা ল'ৰা, যুৱক যুৱতী, এইবিলাক কিমান মানুহ মৰিল আপোনাৰ কথা শুনি শুনি এই আলফালৈ যায়। আৰু এতিয়াও সেই ধান্দাটো আপুনি বাদে দিয়া নাই। মাননীয় পৰেশ বৰুৱা ডাঙৰীয়া আহক, ওলাই আহক, সকলোৱে মিলি পেলাই কাম কৰি খাওক। ডেকা যুৱক যুৱতীৰ তেজৰ সৈতে ৰং ধেমালি নকৰি আহক, ওলাই আহক, এইটোৱে মোৰ আপোনালৈ ৰিকুৱেষ্ট থাকিল। আৰু এই বন্ধবিলাক আপোনালোকে উঠাই লওক। আপোনালোকৰ আলফাৰ কথা এনেও মই নুশুনো, কাৰো কথাই নুশুনো, কাৰণ মই এজন ভূমিপুত্ৰ, বাবুল হাজৰিকা। মই নুনমাটিত থাকোঁ, আপুনি যি কৰিব লগা আছে মোক কৰি লওক। তথাপিতো মই 15 আগষ্টৰ দিনাখন বন্ধ নামানো, ফুৰি থাকিম। আমাৰ বিজেপি চৰকাৰৰ কথা শুনিম মই। ধন্যবাদ।